নলঙা দাই ৰাতিলে তেনেহ'লে বাইক কিনা পাৰ্টিটো হাঁহে দিব নে কি? পাতি হাঁহ খাব লাগিব। মোৰ হাঁহ খাই খুব ভাল পাবি তহঁতে। ধান খাই খাই তেলি হৈ আছে। হে ঢেৰ তেল হৈ আছে নি ককা? পিকনিকত খাওঁতে গম পাইছিলেচোন কিমান তেল আছে। এতিয়া যিকেইটা আছে কুইণ্টেলে কুইণ্টেলে ধান খাই আৰু বম তেল হৈ আছে। তহঁতে খাবলৈ পালে পিঠ পেটটো পাখি একোৱে নেপেলাবি চাগে। এটা নেলুটোতে ধৰি লৈ আহোঁ। ককাও সুধা নহয় দেই, পিঠ পেটটো ইমান তিতা একেবাৰে কোনে খাব? ককা কোনোফালে সুধা নহয় বাবুলাল। আগতে বোলে ককাহঁতৰ লগৰ ল'ৰাবোৰে ভালপোৱা ছোৱালীবোৰ ৰাতি শুই থাকোঁতে বিচনাৰ পৰা পলোৱাই আনে। সঁচাকে নি? সঁচাকে মোক কৈছে। এবাৰ বোলে এটা ৰাতি বেৰ কাটি ছোৱালী আনিবলৈ গৈ আইতাককে কম্বলে চম্বলে দাঙি আনি আধা বাট পোৱালেহি। আইতাজনীয়ে সাৰ পোৱা নাছিলে উঠাই আনোতে? আগতে আইতাহঁতে কলহৰ মাল ঢেৰ খাই নহয়। কলহৰ মাল খাই শুই আছিলে চাগে। নিচাত থাকিলে ক'ত সাৰ পাব? আনি আধা বাট পোৱাৰ পাছতহে সাৰ পাই কেটকেটাই চিঞৰি উঠিল। তেতিয়া ল'ৰাটোৱে তাতে আইতাক পেলাই পেলাই পলালে। বৰ খটাখোৱা আছিল তেনেহ'লে ল'ৰাবিলাক। এইটো তীখৰ গুটি বাহুবলী আৰু বাবুলাল, তহঁত দুটাই এইটো চাফা কৰি থকে যা। উলট পালতকে লৰি ফুৰিছিল, টঙনীয়া মাৰি লৈ আহিলো। দিয়ক মেমেৰা তই মই অলপ বজাৰ কৰি আনোগে ব'ল। মাটিমাহ কোমোৰা চোমোৰা লৈ আহোঁ। যাওঁ ব'লক। আৰু কাৰোবাক মাতিবনে পাৰ্টি খাবলৈ? কাকনো মাতিবি? পুনেশ্বৰ আৰু টংকেশ্বৰহঁতকে মাতিব লাগিব। মানুহ কেইটামান হ'ব তেনেহ'লে। বাহুবলী কাম এটা কৰিবা, তোমাৰ ডাঙৰ চচটো আৰু কেৰাহীটো লৈ যাবা। শাক ভাত বাহিৰতে বনাব লাগিব চাগে জুইত। হ'ব, আমি চব যোগাৰ কৰিম। আপোনালোকে বজাৰ কৰি আহক। বাবুলাল স্কুটিখন লৈ আহা। মেমেৰা আমিও যাওঁ ব'ল। আপোনাৰ বাইকখন লৈ যাবনে ঘূৰাই লওক? তোৰখনতে যাওঁ ব'ল, মোৰখন থাকক। দুইখন নিলে এনে এনে তেলহে পুৰিব। হ'ব আহক, মোৰখনতে বহি লওকহি। উঠিলো ব'ল। বাইক আনিবলৈ গৈ লাগি ধৰিলেগে, ইমানেই নাই অহা। কিনো কৰি আছেগে জানো? নব, এইটো পাতিহাঁহ লৈ আহিলো। পাতিহাঁহ কেলে আনিছা? আজি কিবা আছে নি? ককাই বাইক কিনা পাৰ্টি দিছে আকৌ মা। বাইক লোৱা পাৰ্টি হাঁহ দিছে নি? ভালে হ'ল, দুপৰীয়া ভাত সাজ কিহেৰে খাম বুলি ভাবি আছিলো। হাঁহটোকে কুটি বাছি লৈ আহা বাৰু, সেইটোকে বনাই দিওঁ খাবলৈ। এইটো এতিয়া খাবলৈ দিয়া নাই নহয় নব। এইটো বাইক কিনা পাৰ্টি ৰাতিহে খাম বুলি কৈছে। ইয়াতে খাব বোলে আপোনালোকৰ ঘৰতে। পাৰ্টি ৰাতিহে দিছে? নব, ৰাতিহে দিছে। আপোনাৰ লোভ লাগিছে যদি ৰাতিলৈ সামৰি থওক লোভটো। নাই বাহুবলী, লোভ লগা নাই। এতিয়া খাবলৈ দিছে বুলিহে ভাবিছিলো। লোভ লগা নাই যদি ঠিকে আছে। হাঁহটো থৈ দিয়ক, পাছত চাফা কৰিব লাগিব। দিয়া। ব'লা বাবুলাল, বাচন দুটা লৈ আহোঁ। ইমান ধুনীয়া হাঁহটো আজি পেটত সোমাব। বাবুলাল, মাছ মাংসৰ খানা কিমান খাই থাকিবা আৰু? মেজিও পালেহিয়ে নহয়, বেছি দিন নাই চাগে ন? খুৰা, মেজি পালেহি। আৰু 10 দিনমান আছে নি? আগতে আমি হাঁহ কুকুৰা ঢেৰ চুৰ কৰোঁ নহয় বাবুলাল মেজিত। হয় নি? এবাৰ কৰিবনে খুৰা? চাব লাগিব ৰ'বা। আজিকালি চুৰ কৰিবলৈ ভয় নহয়। বহুতে চুৰ কৰিবলৈ গৈ পেলাই অনিষ্ট কৰি থৈ আহে, কেছ দি দিয়ে। আহা। ষ্টপ। কি হ'ল? কেলে ৰাখিছে আমাক? আপোনালোকৰ মাথাকেইটা কেলে নাই? কি কথা ক'বলৈ আহিছ তই? আমাৰ যদি মাথা নাই, আমি কেনেকে জীয়াই আছো? এইটো আমাৰ মাথা ডিঙৰ ওপৰত লাগি আছেচোন। মই আকৌ সেইটো মাথাৰ কথা কোৱা নাই নহয়। বাইক চলালে যে মাথাত কভাৰ এটা লগাই লয়, সেইটো কথা কৈছো। কেলে লগোৱা নাই সেইটো? হেলমেটৰ কথা কৈছে। হেলমেট কিনা নাই নহয়। কেলে কিনা নাই? এটা হেলমেটো পিন্ধি অহা নাই। আজিকালি এখন বাইকত দুজন গ'লে দুইজনে পাক্কা হেলমেট পিন্ধিব লাগে। আপোনালোকে নাজানে নি? জানো, হেলমেট নাই দেখি নাই লগোৱা। জানি শুনি কেলে ভুল কৰিছে? এতিয়া ফাইন ভৰিব লাগিব 2000 টকা, প্লাছ জানি শুনি ভুল কৰাৰ বাবে 500 টকা, 2500 টকা ভৰিব লাগিব। নব, এইকেইটা লওক, বাচন লৈ আহিলো। অলপ আখালি দিয়ক। ইয়াত কেনেকে আখালিম? কোৱা পালে লৈ ব'লা। বাবুলাল ব'লা, কোৱা পাৰলৈ লৈ যাওঁ। ইমান ফাইন ভৰিব লাগিব নে? দিব লাগিব। পইচা উলিয়াওক। নিদিওঁ, যা। কি কৰিবি তই? মেমেৰা, পইচা নুলিয়াবি। বুঢ়া বৰ সাংঘাতিক আছে দেই। আপুনি বুঢ়া মানুহ, ককা বুলি সন্মান কৰিছো। এইটো চৰকাৰ অৰ্ডাৰ। পইচা নিদিলে গঁড়ালত সোমাব লাগিব ককা। তই আমাক হাঁহ কুকুৰা পাইছ নিবে গঁড়ালত ভৰাবলে? কি হৈছে ইয়াত? ছাৰ, এওঁলোকে হেলমেট নিপিন্ধাকে বাইক চলাই আছে। ফাইন কাটিব লৈছো। বুঢ়াটোৱে মুখে দম দিছে। যাদৱ, এইটো কৰ? কচোন, ইয়াক হাকুটি মাৰি মূৰটো ফালিম এতিয়া। কথা ক'ব নাজানে নি? প্ৰথমতে ক'লে হেলমেট নিপিন্ধাৰ কাৰণে। আপোনালোকৰ মাথাটো কেলে নাই? অলপ আগত কৈছে পইচা নিদিলে মানে গঁড়ালত সোমাব লাগিব আপোনালোক। পদ্মেশ্বৰ, কেলে বেয়াকে কৈছা? এই দুজন মোৰ পৰিয়ালৰ মানুহ। চৰি ছাৰ, মই নাজানো নহয়। চৰি মোক ক'ব নালাগে। কোৱা যদি দায়িত্বহঁতক কোৱা। দুখিত ককা, বেয়া পাই নাথাকিব। মই আপোনালোকক তেনেকে ক'ব নালাগিছিল। হ'ব দে, যি কলি আৰু। একো নাই, আগলৈ এনেকুৱা ব্যৱহাৰ নকৰিবি মানুহক। হ'ব ককা, মই চেষ্টা কৰিম। পদ্মেশ্বৰ, তুমি থানালৈকে যোৱা। মই অকণমান এইখিনিতে ৰম। হ'ব ছাৰ, মই যাওঁ তেনেহ'লে। মেমেৰা, মই তোক হেলমেট ল'বলৈ কৈছিলো নহয়, নল'লি তই মানে। বাইকখন বেছি চলোৱা নহয় যে, পাহৰি আছো যাদৱকাই। হ'ব যা, লৈ ল'বি। দাইটিও তোৰ লগত আছে যে, ক'লে কৈছিলিনো? দাইটিয়ে বাইক এখন লৈছে। এই বাইকৰ পাৰ্টি খাবলৈ বজাৰ অলপ কৰি আহিলো। দাইটি, আপুনিও বাইক ল'লে নি? কেতিয়া ল'লে বাইক?
পাৰ্টি গপচকে খুৱাব লাগিব, মোক খাবলৈ মতাই নাই যে। চলাবলৈ মন গৈছিলে, লৈ ললো এখন। পাৰ্টি ৰাতি আছে, যাবি মেমেৰাহঁতৰ ঘৰত। খোৱা আইটেম কি ৰাখিছে? কি থাকিব আৰু, পাতিহাঁহ, কোমোৰা। সৰু বাইক এখনহে লৈছো, পাৰ্টিও সৰুকে দিছো। হাঁহৰ মাংস দিছে, গাহৰি মাংস দিব লাগিছিলে তেলি তেলি। হাঁহৰ মাংস ইমান তেল আছে জানো? কি কথা কবলৈ আহিছ তই? হাঁহটো মোৰ ঘৰৰহে, খাবলৈ পালে নেলিটোত গছকি ধৰিলেও নেৰিবি। ইমান তেলি নে হাঁহটো? বহুত তেলি হৈ আছে। মলঙা দা যাওঁ বলক, দেৰি হব। যাওঁ বল, মানুহ চানুহ মাতিবলৈ আছে নহয়। যাদৱ কাই আমি গৈ থাকো দেই, ৰাতিলৈ আহিবি। হ'ব যা, ৰাতি আহিবি। ঠিক আছে দাইটি, গৈ আছো। হৈ গ'ল, ধুনীয়াকে লগাই দিলো বেৰখন। আৰু কিবা লগাবনে বাহুবলি খুৰা? কি লগাবা আৰু, একো নলগাও। বাহুবলি টিং দুখন লগাই দিলা? লগাই দিলো মেমেৰা কাই। ককা কলে গ'ল, ককা নাহিলেচোন। দাইটিয়ে মানুহ মাতিবলৈ গ'ল আকৌ ককাইদেউহঁতক। আৰু আপুনি বাইক ললে নি ককা? পাৰ্টিটো হেভিকে দিছে নে? নাই, ইমান হেভিকে দিয়া নাই। পাতিহাঁহে মাহে থাকিব। বঢ়িয়া খানা দিছেচোন, আজি তেনেহ'লে হাঁহে মাহে খাব লাগিব। যাবি, মেমেৰাহঁতৰ ঘৰতে দিছো খানাটো, তাতে খাবিগে। আহিবি দেই, মই যাওঁ। গৈ আছো ককা। পুনেশ। দাইটি তাতে ৰল যে, আহক আকৌ ভিতৰলৈ বহিবলৈ। নালাগে দে, নবহো। ৰাতি মেমেৰাহঁতৰ ঘৰলৈ যাবিচোন। মেমেৰাহঁতৰ ঘৰলৈ কেলে, কিবা আছে নি? মই বাইক এখন ললো, পাৰ্টি দিছো, চব যাবি ৰাতিকে। আপুনি বাইক ললে দাইটি? খানাটো কিহে দিছে, মাছ নে মাংস? বেঙেনাই পাতিহাঁহে দাই ফ্ৰাই। ৰাতি আহিবি আকৌ দেই, নাহিলে বেয়া পাম। যাম দাইটি। বেঙেনাই পাতিহাঁহে কেনেকুৱা লাগিব খাবলৈ একেলগে? আজি ৰাতি হেভি খানা হ'ব ন বাই? ককাৰ এক্সেল 100 বাইকৰ পাৰ্টি। মায়ে কৈছে পাতিহাঁহ এটা আনিছে বুলি। ককাহঁতৰ ঘৰ হাঁহকেইটা খাই খুব ভাল লাগে। ককাহঁতৰ ঘৰ হাঁহে আনিছে চাগে। ককাহঁতৰ ঘৰ পৰাই আনিছে হাঁহ। হাঁহ চাহ কাটিলি নাই তীখৰ গুটি? নাই কটা ককা, এতিয়া কাটিমহে। যা কাটগে। মেমেৰা মই চবকে মাতি থৈ আহিলো, পাছত আহিম দেই, মই যাওঁ এতিয়া। হ'ব মলঙা দাই, আপুনি খোৱা সময়ত গুচি আহিব, আমি বনাই থম। 7টাত আহি যাম। যাওঁ দেই। বাবুলাল ব'লা, তোমাৰে মোৰ সেই কাম এটা আছে ন, সেইটো কৰি লওঁ। হাঁহটো কাটি কুটি ঠিক কৰি লওঁ। ব'লক, ক'ত কাটিবনো? ক'ত কাটিবা আৰু, পাছফালে কাটিম ব'লা। যোৱা বাহুবলি, তোমালোকে হাঁহটো কাটা, মই পাচলিখিনি যোগাৰ কৰো। ব'লক বাহুবলি খুৰা। হাঁহটো সঁচাকে বহুত তেল আছে ন খুৰা? বহুত তেলি মাংস, গুৰি দাঁতত পেলাই চুবাবা আৰু। আপুনি নাখায় নি খুৰা? কেলে নাখাম আকৌ, নিজে কাটি কুটি চাফা কৰিছো। আপুনিহে কৈছে গুৰি দাঁতত পেলাই চুবাবা আৰু বুলি। মই ভাবিছো আপুনি নাখায় নি। বতাহে জীয়েকক এৰিব পাৰিলো, ইমান তেলি মাংস মই এৰিব নোৱাৰো দেই। ঠিক আছে, আজি তেলি মাংস খাই বতাহে জীয়েকক পাহৰি যাওক তেনেহ'লে বাহুবলি খুৰা। বতাহে জীয়েকক এৰিব নোৱাৰি, এনেহে কৈছো। ৰ'বা, হাঁহটো কাটো। জয় নেমু বোৱা জীয়েক ডালিমি। ভাত কেইটা হ'ল বাৰু, এতিয়া কেৰাহীটো পাতি দিছো, দালিকণ পাতি লওঁ। মাংসকণ লাহেকে বনাম। বাহুবলি, তোমালোকে জুই ফুৱা যদি পাছফালে ফুৱাগে যোৱা। ব'লক খুৰা, জুই ফুৱাওঁগে পাছফালে। ব'লা। কেৰাহী পিঁয়াজখিনি লৈ আহা, কেৰাহী পকিলে। নিছো ৰ'ব। এতিয়াহে ভাল লাগিছে, জুইত হাত ভৰি কেইটা সেকিব লাগে। ইমান ঠাণ্ডা পৰিছে, মানুহ প্ৰেছাৰ শুকাই মৰি যাব। আপোনাৰ ঠাণ্ডা নাই লগা বাহুবলি খুৰা? চোলা এটা পিন্ধা নাই? নাই লগা, মোৰ তেজ গৰু তেজৰ নিচিনা গৰম হৈ থাকে। সৰুৰে পৰা এনেকৈ থাকো, কাপোৰ নিপিন্ধাকে ঘূৰি ফুৰো। মোৰ লগৰবোৰে ঠাণ্ডা থাকিব নোৱাৰি খেৰৰ মেজিতহে সোমাই থাকে সৰুতে। মেমেৰা কাই খাবলৈ হ'লনে? টংকেশ্বৰ আহিলা, খাবলৈ নাই হোৱা নহয়। ভাতে দালিয়ে বনাইছোহে, মাংস বনাবলৈ আছেই। খাবলৈ হোৱাই নাই নি? মই এনেই আহিলো ইমান সোনকালে ঠাণ্ডাখনত। ৰ'বা, আৰু এঘণ্টামানত হৈ যাব, তেতিয়ালৈকে জুই ফুৱাগে যোৱা। এই পাছফালে বাহুবলিহঁতে জুই ফুৱাই আছে। জুই ফুৱাই আছে নি? হ'ব দিয়ক, জুইকে ফুৱাওঁগে। আৰু মচুৰ দালি বনাই আছে যে, মাটিমাহ নানিলে নি? মাটিমাহ অনাৰ কথা আছিলে, ভাল মাটিমাহ নাপালো কাৰণে নানিলো। মাটিমাহ হোৱা হ'লে বেছি টেষ্টি হ'ল হয়। হ'ব দিয়ক, জুইকে ফুৱাওঁগে। খাবলৈ হ'লে মাতি দিব। হ'ব, যোৱা মাতি দিম। বাহুবলি দা, আপোনালোকে ধুনীয়াকে জুই ফুৱাই আছে ন? জুই ফুৱাই আছো, তুমিও ফুৱাবা নি? আহা, বহি লোৱা। জুই ফুৱাবলৈ আহিছো, ইমান ঠাণ্ডা পৰিছে। মেমেৰা, তহঁতে চব খাই পেলালে নি? মই শুই আছিলো নহয়, হাৰে নাপালো। এতিয়া শুই উঠি দৌৰি আহিছো। নাই খোৱা মলঙা নাই, মাংস উতলিছেহে। মাংস উতলিছে, মোৰ ঠাণ্ডাহে লাগিব। অকণমান দেৰিকেহে আহিব লাগিছিলে শুই পেলাই। মলঙা দাই জুই ফুৱাওঁগে, যাওক। পাছফালে বাহুবলিহঁতে জুই ফুৱাই আছে। জুই ফুৱাই আছে নি? তেনেহ'লে তালৈকে যাওঁ। যাওক, খাবলৈ হ'লে মাতি দিম। চাগে আৰু বেছি দেৰি নালাগে। তহঁতে গোটেই সোপাই জুই ফুৱাই আছ? ককা, জুই ফুৱাই আছো, বহক। জুই ফুৱাবলৈ আহিছো, বহিব লাগিবতো। ইমান দেৰি কৰিলে যে ককা, কেলে? ক'তনো দেৰি হৈছে, খাবলৈ হোৱা নাই। সেইটো হয় বাৰু ককা। মলমলা আছে। কি বনাইছ ঐ? পাতিহাঁহে কোমোৰা বনাইছো ককাইদেউ। মজা বনাইছ দেই, বিৰাট ধুনীয়া গোন্ধাইছে। অথনি আকৌ বেঙেনাৰ লগত বনাম বুলিহে কৈছিলে দাইটিয়ে। বেঙেনাৰ লগত মাংস বৰ ভাল নহ'ব নহয়, দাইটিয়ে এনেই কৈছে। বাইদেৱে খৰাই নাহিলে যে ককাইদেউ।
আহিব এতিয়া খাবলৈ হ'ল যদি দে খাই ল'ম মই খাবলৈ হ'ল আৰু ৰ ককাইদেউ সেই দাইটিহঁতকো মাতি দিওঁ জোখ হৈ আছে সেইফালে যা চবকে মাতি দে আমাৰ ইহঁতে এতিয়া পাবহি ৰ'ব মই মাতি থৈ আহিছো ন ছোৱালী তুমি খুচৰি দিয়া লাগি ধৰিব খুচৰিছো ৰ'ব জোখ হোৱা হ'লে ৰাইজসকল খাবলৈ হৈ গ'ল আহক খাবলৈ হ'লে নি মেমেৰাকাই খাবলৈ হ'ল দেখি মাতিবলৈ আহিছে তই আকৌ উল্টাই সুধিছ যে খাবলৈ হ'ল নাই ব'ল যাওঁ খাই লওঁগে সোনকালে ব'লক খাই লওঁগে ভোক লাগিছে ব'লক মই দুপৰীয়া ভাত খোৱাই নাই নহয় পাহৰিছিলোৱে আহা বৰ টিপটপকে বনাইছো যাদৱহঁত অহাই নাই নি আৰু পুনেশ্বৰ তহঁতৰ মানুহখিনি ক'ত নাই অহা নি জানো কি কৈ আছে মলঙা দাই আহিম বুলি কৈছিলেচোন অহাই নাই এতিয়ালৈকে মেমেৰা অকমান দেৰি ৰৈ দে চবকে আহি ল'বলৈ দে মলঙা দাই শাক ভাতবোৰ ঠাণ্ডা হৈ যায় বা হ'লে হ'বলৈ দে চবেই একেলগে খাম সিহঁতে কি ঠাণ্ডা খাব নি কি হ'ল ৰাইজ খাবলৈ হ'ল নাই যাদৱ তই পালিহি দাইটি এয়া পালোহি সেইয়া নবৌহঁতো আহি আছে ভাতটো বাঢ়ি দিওঁ নি বাঢ়ি দে পেটে খাওঁ কৰি আছে যাদৱ কাই বাঢ়িছো কেকেৰি তুমি জেগা ঠিক পোৱাকে যোৱা ভিতৰতে খাই দিওঁ খানাটো তেন্তে ৰাইজসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আমি এতিয়া খানাটো খাই লওঁ দেই